ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি মূল পাঠলৈ আহোঁ। এতিয়া তোমালোকে চাই যোৱা প্ৰথম পেৰাগ্ৰাফটো। Let us read about a young girl called Dhunu who wanted to be a musician. গতিকে আহাচোন এতিয়া আমি কি কৰিম, কি জানিম, সেই ছোৱালীজনীৰ কথা জানিম। ধুনু নামৰ ছোৱালীজনীৰ কথা জানিম, যিয়ে এজন সংগীতজ্ঞ হ'ব বিচাৰিছিল। এই ৰক ষ্টাৰ, এগৰাকী তাৰকা। Dhunu is the name given to this young girl from Kalardia village near Soigao in Kamrup district of Assam by celebrated Assamese filmmaker Rima Das. অসমৰ কামৰূপ জিলাৰ ছয়গাঁৱৰ ওচৰৰ কলাৰদিয়া গাঁৱৰ এই ছোৱালীজনীক বিখ্যাত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে ধুনু নাম দিছে। We know of Dhunu and her dreams from Rima Das' movie Village Rockstar, which won several prestigious prizes, including the Swarna Kamal Award for Best Features Film in 2017 at the 65th National Film Awards 2018. 2018 চনৰ বিখ্যাত 65তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত সৰ্বশ্ৰেষ্ঠ ছবি হিচাপে স্বৰ্ণকমল বঁটাপ্ৰাপ্ত ৰীমা দাসৰ ছবি ভিলেজ ৰকষ্টাৰৰ পৰা আমি ধুনু আৰু তাইৰ সপোনৰ কথা জানিব পাৰোঁ। Village Rockstars was also India's official entry in the Best Foreign Film category at the 91st Academy Awards Oscars and was much appreciated even though it did not win an Oscar. ভিলেজ ৰকষ্টাৰে 91 সংখ্যক অস্কাৰ পুৰস্কাৰলৈ ভাৰতৰ পৰা আনুষ্ঠানিকভাৱে সৰ্বশ্ৰেষ্ঠ বিদেশী ছবি শ্ৰেণীত অন্তৰ্ভুক্তি হৈছিল আৰু অস্কাৰ সন্মান নোপোৱা স্বত্তেও ই বহু সন্মান বুটলিবলৈ সক্ষম হৈছিল। Dhunu is a 10-year-old girl who lives with her mother and elder brother Manavendra. ধুনু এজনী 10 বছৰীয়া ছোৱালী, যিগৰাকী তাইৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃ মানৱেন্দ্ৰৰ লগত থাকে। Her father died some time ago and they are quite poor. তাইৰ পিতৃ কিছুদিনৰ আগতে মৃত্যু হৈছিল আৰু সিহঁত একেবাৰে দুখীয়া আছিল। Dhunu's mother tries to make a living by selling snacks at local events and Dhunu helps her when she is not at school. ধুনুৰ মাকে কিছুমান লঘু খাদ্য স্থানীয়ভাৱে বিক্ৰী কৰি জীৱন যাপন কৰে আৰু ধুনু যেতিয়া বিদ্যালয় নাথাকে বা বিদ্যালয়লৈ নাযায় তেতিয়া তাই মাকক সহায় কৰি দিয়ে। In her free time, Dhunu spends her time playing with her pet cat and her friends Rinku, Balaram, Vishnu and Bhaskar. ধুনুৱে তাই আজৰি সময়বোৰ তাই পোহনীয়া ছাগলী আৰু তাইৰ বন্ধু ৰিংকু, বলোৰাম, বিষ্ণু আৰু ভাস্কৰৰ লগত খেলি কটায়। She loves to climb trees, ride bicycles, swim in the river and play in the paddy fields with her friends. তাই গছ বগায়, চাইকেল চলায়, নদীত সাঁতুৰি খেতিপথাৰৰ মাজত তাই বন্ধুসকলৰ লগত খেলি থাকি ভাল পাইছিল। The women of the village often scold her for not behaving like a girl, spending time with boys and playing boys' game. সেই গাঁৱৰ মহিলাসকলে প্ৰায় তাইক ছোৱালীৰ দৰে আচৰণ নকৰা তথা ল'ৰাৰ সৈতে সময় কটোৱা আৰু ল'ৰাৰ খেলসমূহ খেলাৰ বাবে তিৰস্কাৰ কৰিছিল। But her mother does not stop Dhunu from doing anything she likes and instead gets angry with other women. কিন্তু ধুনুৰ মাকে তাই ভালপোৱা যিকোনো কাম কৰাত বাধা প্ৰদান নকৰে আৰু ইয়াৰ পৰিৱৰ্তে আন মহিলাসকলক খংহে কৰে। মানে ধুনুক যিসকল মহিলাই তিৰস্কাৰ কৰে সেই মহিলাসকলক খং কৰে। She reminds them that none of them come to help her after her husband's death
তাই মনত পেলাই দিয়ে যে তাই স্বামীৰ মৃত্যু হওঁতে সিহঁতৰ কোনোৱে সহায় কৰিবলৈ অহা নাছিল। She has been doing both a man's job as well as women's jobs, earning money and looking after her children, her animals and her land. তাই পুৰুষ আৰু মহিলা উভয়ৰে কাম কৰে, টকা উপাৰ্জন কৰে আৰু তাই ল'ৰা ছোৱালীৰ লগতে তাইৰ পোহনীয়া জন্তু আৰু খেতি পথাৰো চোৱা চিতা কৰে। এতিয়া আমি 6 নম্বৰ পেৰেগ্ৰাফ পঢ়িম। 6 নম্বৰ যোনটো পেৰেগ্ৰাফ আছে তালৈ মন কৰা। One day, Dhunu and her friends come upon a group of boys practicing music for local event. এদিনাখন ধুনু আৰু তাই কিছু বন্ধুৱে স্থানীয় এটা অনুষ্ঠান পৰিৱেশন কৰিবলৈ অহা ল'ৰাৰ দলৰ অনুষ্ঠান চাবলৈ গৈছিল। The musicians take no notice of the young children who quietly come into the room and stare at them, fascinated by the instruments. সংগীত শিল্পীসকলে সেই ডেকা ল'ৰা ছোৱালীখিনিলৈ লক্ষ্য কৰা নাছিল, যিকেইজনে সংগোপনে ৰুমলৈ সোমাই আহি সিহঁতলৈ মনোযোগেৰে বাদ্য বজাই থকা একেৰাহে চাই আছিল। Dhunu and her friends touched the instruments with curiosity and surprise, having never come so close to musicians. ধুনু আৰু তাই বন্ধুসকলে আচৰিতভাৱে কৌতূহলে কিউৰিঅচিটি মানে কি আমাৰ কৌতূহল, যেতিয়া আমি কিবা কথা এটা জানিবলৈ বিচাৰোঁ, আচৰিতভাৱে কৌতূহলেৰে বাদ্যযন্ত্ৰবোৰ চুই আছিল, কাৰণ সিহঁতে কেতিয়াও সংগীত শিল্পীৰ ইমান ওচৰলৈ অহা নাছিল। মানে কি হৈছিলে, ধুনু আৰু তাইৰ বন্ধুসকলে কেতিয়াও এই ইনষ্ট্ৰুমেণ্টবোৰ বাদ্যযন্ত্ৰবোৰ দেখা নাছিল।